মাজুলীৰ 16খন গাঁও ৰাইজ ওলাই আহিল ৰাজপথলৈ চৰকাৰৰ কামৰ প্ৰতিবাদ কৰিবলৈ পুতি পেলালে নদীৰ খুঁটি কিন্তু ক'ত মুখ্যমন্ত্ৰী সমষ্টি তথা নদীদ্বীপ মাজুলীৰ 16খন গাঁও ৰাইজ ওলাই আহিল ৰাজপথলৈ হাতে হাতে কুৰ লৈ গাঁও ৰাইজ অহা যোৱা কৰা একমাত্ৰ পথ ফকত চাপৰি চেৰাকুটি ৰাইজে দীৰ্ঘদিন ধৰি যাতায়াতৰ বাবে জিয়াটো ভুগি আহিছে টুলুঙা নাওই একমাত্ৰ বাহন উল্লেখযোগ্য যে উক্ত চেৰাকুটিত জলৈ শৰ্মা নামৰ এজন ঠিকাদাৰে এখন কাঠৰ দলং নিৰ্মাণ কৰিছিল যদিও কেইমাহমানৰ ভিতৰতে দলংখন ভাগি পৰে যাৰ বাবে ৰাইজসকল ক্ষোভত অতিষ্ঠ হৈ আজি সকলো ওলাই আহিল ৰাজপথলৈ ৰাইজে পুতি পেলালে নদীৰ চেৰাকুটি হাতে হাতে গৈ পুৰলৈ নদী পুতাত ব্যস্ত হট্টনগৰী মাজুলীৰ ৰাসৰ উখল মাখলৰ মাজতে আজিৰ প্ৰতিবাদে বিশেষ চৰ্চা লাভ কৰিছে আজি খুঁটিটো আমি বন্ধ কৰাৰ এটা পৰিকল্পনা কৰিছোঁ কিয়নো কাৰণ আমি বছৰি আমি টিকে কোম্পানী ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ লগত এই কথাখিনিৰ কাৰণে যোগাযোগ কৰি আছোঁ কিন্তু তেখেতসকলে খুঁটিটো বন্ধ কৰাৰ কোনো স্কিম তেখেতসকলৰ হাতত নাই বুলি কৈছে আৰু সেয়েহে আমি এবাৰ ভাবিছোঁ যে আমি ৰাইজে শ্ৰমদান কৰি খুঁটিটো এটা বন্ধ কৰাৰ পৰিকল্পনা কৰিছোঁ যোৰহাটৰ পৰা প্ৰশান্ত কুমাৰ দত্তৰ ৰিপৰ্ট PR নিউজ আসাম।